সাবস্ক্রাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড ইভিনিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল মই আজি বহুত দিনৰ পিছত আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিলো তো এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো আপোনালোকৰ এক্সাম ডেটৰ বিষয়ে হয় বন্ধুসকল এই এক্সাম ডেটটো লৈ সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ মিছা ভুৱা বাতৰি প্ৰচাৰ কৰি আছে তো বহুত শিক্ষক বন্ধুসকলে মোক এইটো লৈ প্ৰশ্ন কৰিছে যে সঠিক NIOS DLED ৰ ফাৰ্ষ্ট ইয়াৰ এক্সাম সঠিক ডেটটো কোনটো হয় তো মই আপোনালোকক ইয়াৰ আগতে এটা ভিডিঅ'ত জনাইছিলো আৰু নোটিছটো দেখুৱাইছিলো আপোনালোকক যে আপোনালোকৰ এক্সাম ডেট 27 28 আৰু 29 তাৰিখত তো সেই ডেট মতে আপোনালোকৰ এক্সাম তো হ'ব তো তথাপি কিছুমান অসুবিধাৰ সন্মুখীন NIOS হৈ আছে যেটো হল আপোনালোকৰ কিছুমান ষ্টাডি চেণ্টাৰত এতিয়ালৈকে PCP চলি আছে আৰু কিছুমান ষ্টাডি চেণ্টাৰৰ লিষ্ট এতিয়ালৈকে NIOS পোৱা নাই তো সেইভাবে আপোনালোকৰ এক্সাম ডেটটো অকনমান পলম হ'ব পাৰে আৰু নহ'ব পাৰে তো NIOS এতিয়ালৈকে ইয়াৰ বাবে কোনো অফিচিয়ালি নোটিছ দিয়া নাই তো সেইভাবে আপোনালোকে 27 28 আৰু 29 তাৰিখত পৰীক্ষা হ'ব বুলি আপোনালোকে প্ৰস্তুতি লৈ থাকক আৰু মই আপোনালোকক এটা পেপাৰ কাটিং দেখুৱাব বিচাৰিম এইটো চাব পাৰিছে ইয়াতে सोशल मीडिया पर तारीख भरने के भ्रम को अधिकारियों ने किया दूर तो এই পেপাৰ কাটিং তো মই আপোনালোকক ডেসক্ৰিপচনত দিম তো এইটো এতিয়া ইয়াতে পঢ়ি দিব গলে ভিডিওটো বহুত দীঘল হৈ যাব মই ভিডিওটো আৰু দীঘল কৰিব বিচৰা নাই তো সেইভাবে আপোনালোকৰ মই আকৌ এবাৰ জনাব বিচাৰো যে আপোনালোকে বিভিন্ন ইউটিউব চেনেলবোৰ চাই আপোনালোকে বিভ্ৰান্তিত নপৰিব তো আপোনালোকে NIOS ৰ অফিস ওয়েবসাইটত যাই কেনে চাব তাতে যেটো নোটিছ আহিছে সেই মতে আপোনালোকে প্ৰস্তুতিবোৰ লৈ থাকিব তো আপোনালোকে NIOS ৰ অফিস ওয়েবসাইটত কেনেদৰে চাব কোত নোটিছবোৰ পাব তো হেতু মই আপোনালোকক দেখুৱাব বিচাৰিম তো আপোনালোকে এইটো জানে NIOS ৰ অফিস ওয়েবসাইট www.nios.ac.in তো ইয়াতে অহাৰ পিছত আপোনালোকে এইটো ইয়াতে আনট্ৰেইন টিচাৰ সেকশনত আহিব অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ পাব তো এই পেজত ইয়াতে চাব পাৰিছে আপোনালোকে কোৰেসপন্ডেন্স সিলেকশন তো ইয়াতে অহাৰ পিছত আপোনালোকে এইটো পাব ডিফাৰেন্ট কোৰেসপন্ডেন্স তো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইটো নোটিছ বোৰ্ড ইয়াতে ওলাই আহিব তো আপোনালোকে লেটেষ্ট নোটিছ বোৰ্ড ইয়াতে চাব পাৰিব NIOS ৰ অফিচিয়েল ওয়েবসাইটত এই নোটিছ বোৰ্ড আপোনালোকে চাব পাৰিব আৰু এই নোটিছ বোৰে হল আপোনালোকৰ সঠিক নোটিছ আৰু বাহিৰা আপোনালোকৰ বিভিন্ন ইউটিউব চেনেল বোৰে যেনেকুৱাকে দি আছে আপোনালোকৰ বহুত ইউটিউব চেনেল আছে যিবোৰে সঁচা তথ্য দিয়ে আছে বহুত শিক্ষকসকলৰ সহায় হৈ আছে কিন্তু আকৌ কিছুমান ইউটিউব চেনেল আৰু সোশ্যাল মিডিয়াত বহুত এনেকুৱা ভুৱা বাতৰি ওলাই থাকে তো সেইবোৰ আপোনালোকে নাচাব তো আপোনালোকে নতুন কিবা নোটিছ চাব লাগিলে কিবা ইনফৰমেশন চাব লাগিলে আপোনালোকে অফিচিয়েল ওয়েবসাইটত ইয়াতে আহিব আৰু কিছুমান ইউটিউব চেনেল আপোনালোকে ফলো কৰিব পাৰে সেইবোৰ আপোনালোকে বাছনি কৰি ল'ব কোনটো আপোনালোকে সিলেকশন কৰি ল'ব আৰু এটা প্ৰশ্ন মোক এজন শিক্ষক বন্ধুৱে কৰিছিল যে এইটো এক্সাম ডেটটো 7 8 9 মে লৈকে এক্সটেন্ড কৰা হৈছে নেকি তো মই তেখেতক জনাব বিচাৰিছো যে এইটো কোনো এক্সটেন্ড হোৱা নাই এতিয়ালৈকে NIOS ৰ তৰফৰ পৰা কোনো অফিচিয়েল নোটিছ অহা নাই তো এইটো অকনমান ডিলে হ'ব পাৰে আপোনালোকৰ এক্সামৰ বাবে কাৰণ মই আপোনালোকক আগতেও কৈছো যে কিছুমান ষ্টাডি চেণ্টাৰবোৰত এতিয়ালৈকে PCP চলি আছে তো সেইভাবে অকনমান পলম হ'ব পাৰে যদি হয় 10-12 দিন মান পলম হ'ব পাৰে তো সেইভাবে আপোনালোকে প্ৰস্তুতি লওতে পলম নকৰিব তো আপোনালোকে ভাবি লওক যে আপোনালোকৰ পৰীক্ষা 27 28 আৰু 29 তাৰিখত হ'ব তো সেই মতে আপোনালোকে প্ৰস্তুতি ল'ব তো আজি আৰু ভিডিওটো দীঘল কৰিব বিচৰা নাই আৰু মই নতুন বন্ধুসকলক ক'ব বিচাৰিছো যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে এতিয়াই সাবস্ক্ৰাইব কৰি লওক কাৰণ মই NIOS ৰ ওপৰত এই ধৰণৰ আৰু বহুত ভিডিও আপোনালোকৰ সন্মুখত লৈ আহিম
আৰু যদি আপোনালোকে NIOSৰ বিভিন্ন ইনফৰমেশন পাব বিচাৰে তেতিয়াহলে চেনেলত এইবোৰ চাব পাৰিছে বিভিন্ন ধৰণৰ ভিডিও তো এইবোৰ আপোনালোকে চাব পাৰিব যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক এটা নিশ্চয় কৰিব আৰু আপোনালোকৰ বন্ধুহঁতৰ লগত এইটো শেয়াৰ কৰা পাহৰি নাযাব তো ভিডিও দেখাৰ বাবে ধন্যবাদ লগ পাম পৰৱৰ্তী ভিডিওৰ সৈতে